हेलो फ्रेंड्स मैं मोर चेनेলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বছৰ শেষৰ ফালে আমি আজি মিনি পিকনিক পাৰ্টি এটা কৰিবলৈ গৈ আছো। মিনি পিকনিক পাৰ্টি বুলি এটো কাৰণ কৈছো যে আমি খুব কম সময় হাতত লৈ গৈ আছো, কিয়নো আমাৰ ল'ৰা-ছোৱালীবোৰক স্কুলত থৈ প্ৰায় 2.5-3 ঘণ্টাৰ বাবে স্কুলৰ ওচৰৰে নিজান ঠাই টুকুৰালৈকে একেলগে বহি মেলি অকমান ফূৰ্তি কৰি খাম বুলি ভাবিছো। আৰু ঠিক স্কুল ছুটি হোৱাৰ আগমুহূৰ্তত আমি স্কুল গেট পাব লাগিবহি। সো আমি অকণো পলম নকৰাকৈ দৌৰা-দৌৰিকৈ ওলাইছোঁ আৰু আমি পাৰ্টি ক'ত কৰিম শেষলৈ আপোনালোকক জনাই দিম। সো কাইণ্ডলি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই যাব বুলি আশা ৰাখিছোঁ। আজি আমি ফুল এনজয় কৰিম। সকলোৰে মনত ফূৰ্তি লাগি আছে। আপোনালোকে নিশ্চয় মন কৰিছে চাগৈ, সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছে, হয়নে? আমি পাৰ্টি কৰিবলৈ নুনমাটি ছেক্টৰৰ ফালে আহিলোঁ। ৰাস্তাটো দেখি চাগে নিশ্চয় ধৰিব পাৰিছে। এইখিনি মানুহে কয় দেই, এইখিনি অকণমান মানে শ্বিলঙৰ নিচিনা লাগে বুলি। চ' আমি সেইফালে আহিছোঁ, তাতে আমি পাৰ্টি কৰিম। আমি আহি পালোহি। আমি 9জনী আহিলোঁ আৰু 3জনী ঘৰুৱা অসুবিধাৰ বাবে আহিব নোৱাৰিলে, আৰু তেওঁলোকক বহুত মিছ কৰিছোঁ আৰু আশা কৰিছোঁ যে নেক্সট টাইম এনেকুৱা ধৰণৰ প্লেনিং কৰিলে যেন আটাইকেইজনী একেলগে থাকোঁ। এইফালে চাওক, আহি পাইছোঁহে, ফটোগ্ৰাফী আৰম্ভ হ'লেই। এইফালে আমি বহিবলৈ যা যোগাৰ কৰি আছোঁ আৰু এইফালে চাওঁ, এজনীও বগৰী চুৰ কৰিবলৈ গৈছে। এয়া দেখিছেনে, এয়া আমাৰ চালমুড়ি প্ৰিপেৰেশ্যন চলি আছে। লেকচাৰ মাৰি চাহৰ সৈতে জালমুড়ি আৰু বিস্কুটকে জলপান হিচাপে খালোঁ। তাৰপিছত আকৌ আমাৰ লেকচাৰ আৰম্ভ। মিনি পিকনিক পাৰ্টি হ'লেও আমি কিন্তু ক'তো বাকী এৰা নাই, মিউজিক ছিষ্টেমো লৈ আনিছোঁ। এয়া মোবাইলত গান বিচৰাত ব্যস্ত। এইফালে আকৌ চেলফি। এয়া নাচৰ আৰম্ভণি। এইজনী চাওক আকৌ, তাই কেমেৰা চেক কৰিবলৈ আহিছিলে। তাই হেনো কেমেৰা সন্মুখতে নাচিব। আমি এনেধৰণে অকণমান নাচি মেলি উৎপাত কৰিলোঁ। নাচ গান কৰি অকণমান ফূৰ্তি নকৰিলে কিনো পিকনিক পাৰ্টি, নহয় জানো? বাৰু যি কি নহওক, এনেধৰণে আমি 2024 বৰ্ষক বিদায় আৰু 2025 বৰ্ষক স্বাগতম জনালোঁ। আৰু লগতে আপোনালোককো নতুন বৰ্ষৰ বহুত শুভেচ্ছা আৰু সেৱা, মৰম, সাদৰ সকলো জনালোঁ। এতিয়া প্ৰায় 11টামান বাজিছে। আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ, কাৰণ ল'ৰা-ছোৱালীবোৰৰ স্কুলৰ ছুটি হোৱাৰ সময় হ'ব। আমি ব্ৰেকফাষ্ট কৰি ওলাই দিম ইয়াৰ পৰা। আমি ব্ৰেকফাষ্টত ৰুটি, লুচি, মাংস, পনীৰ, কণী সকলোখিনি লৈ আনিছিলোঁ। চবেই কিবা নহয় কিবা এটা বনাই আনিছে। মোৰ ভাগত আকৌ মাংসখিনিয়ে পৰিলে। ৰাতি মাংসখিনি মেৰিনেট কৰি ৰাতিপুৱা কোনোমতেই বনাই মেলি আনিছোঁ।
আমাৰ সঁচাকৈ ভাল লাগিছে যে আমি ওলাই আহিব পাৰিছোঁ। কাৰণ ৰাতিপুৱা ইমান ব্যস্ততাৰ মাজত ৰন্ধা বঢ়া কৰি ল'ৰা ছোৱালীক স্কুলত থৈ নিজৰ কাৰণে ৰন্ধা বঢ়া কৰি অনাটো সহজ নহয়, আৰু এই আটাইখিনি সহজ হৈ পৰিছে আমাৰ মানুহকেইজনৰ কাৰণে। চ' তেওঁলোকক অন্তৰৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আমি খাই মেলি ইয়াৰ পৰা ওলাই দিম, আৰু যিহেতু বিশেষ আৰু দেখুৱাবলৈ একো নাই, চ' ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। গাইজ কমেণ্ট কৰিব কেনেকুৱা লাগিল জনাব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এগেইন হেপী নিউ ইয়াৰ, বাই বাই।